हेलो फ्रेंड्स मैं रिंकी होगी अपना सकलोके स्वागत जनाइছোঁ मोर अन्य এটা ব্লগলৈ आशा करूँ अपना सकलोৱে ভালে আছে। আজি मैं बनाब गई आছোঁ এটা ইণ্ডিয়ান সাব কণ্টিনেণ্টেল ডিশ যোনটো এটা সুইট ডিশ হয় যোনটো আপুনি খাব পাৰে আফটাৰ ডিনাৰ খাব পাৰে অৰ এলছ আপোনালোকে যদি ইভিনিং নাস্তা কৰি আছে লুচি পুৰি বনাইছে পনীৰ চানীৰ বনাইছে তাৰ লগতে আপুনি সাৰ্ভ কৰিব পাৰে অৰ এজ এ ডিজাৰ্টো আপুনি ল'ব পাৰে। सो बनाबले इमान कष्ट নহয় जस्ट 10 to 15 मिनट्स टाइम লাগিব আপোনাক বনাবৰ কাৰণে আৰু 10 to 15 মিনিটছত ভাল সুইট ডিশ এটা ৰেডি হৈ যাব। সো বলক আহক চাও মই কিদৰে বনালো আপোনাক দেখাই আছো। আজি বনাবলৈ গৈ আছো জাৰ্দা ৰাইস, যি কাৰণে আমাক লাগিব বাসমতি চাউল ভালদৰে ধুই লৈছো আৰু লাগিব বাটাৰ কালাৰ ड्राई फ्रुट्सत লাগিব আপোনাৰ কাজু কিশমিশ দাম তাৰপিছত লাগিব আমাক স্যাফ্ৰন তেজপাত লং আৰু ইলাচি কেইটামান আৰু ফ্লেভাৰৰ কাৰণে লাগিব ফ্লেভাৰৰ কাৰণে তো মই কেশৰ দিছোৱে আৰু যদি আপুনি দিব বিচাৰে আপুনি কেওৰা ৱাটাৰো দিব পাৰে ইয়া আৰু লাগিব চেনি। এতিয়া বলক মই ৰেচিপিটো ষ্টাৰ্ট কৰিব গৈ আছোঁ চাওঁ কেনেকৈ বনালোঁ। মই এটা প্ৰেছাৰ কুকাৰ লৈ লৈছোঁ। প্ৰথমতে মই একো নিদিয়াকৈ কাটি থোৱা ডাবখিনি আৰু কাজুখিনি ভালদৰে ভাজি ল'ম। এই ডিশটো আপুনি ভাতৰ লগতো খাব পাৰে, ভাত মানে পোলাও লগত খাব পাৰে, পুৰিৰ লগত খাব পাৰে আৰু আপোনাৰ আফটাৰ ডিনাৰ আপোনাৰ যে ডিজাৰ্টো খাব পাৰে। কাজু আৰু ডাবখিনি ভাজা হৈ গৈছে। এতিয়া দিম মই ইয়াতে বাটাৰ। আপুনি বাটাৰৰ বদলি আপুনি দেশী ঘিউ ল'ব পাৰে। মই ইয়াতে বাটাৰ দি দিছোঁ। এতিয়া মই ইয়াতে দিম ইলাচি, যোনকেইটা অকণ থেতেলিয়াই লৈছোঁ তেতিয়াহে আপোনাৰ ফ্লেভাৰটো ভালকৈ ওলায়। লং আৰু ইলাচি দি লৈছোঁ আৰু লগতে দি লৈছোঁ তেজপাত। এতিয়া ভালদৰে ভাজি ল'ম। একেবাৰে চিম্পল হয়, আপুনি 10 মিনিটছতে বস্তুখিনি গোটাই লৈ পেলাই বনাব পাৰে। এনে আপুনি জাৰ্দা ৰাইচটো বনাওঁতে ব্ৰাউন ৰাইচো ল'ব পাৰে, কিন্তু মোৰ ওচৰত এতিয়া নাছিলে কাৰণে মই বাসমতি চাউল ইউজ কৰিছোঁ। মেইনলি আপোনাৰ জাৰ্দা ৰাইচটো গল্ডেন ৰাইচতেহে বনোৱা হয়, যোনটো চাউল গল্ডেন কালাৰ থাকে। স্পেচিয়েলি ইয়াৰ কাৰণে এটা চাউল আহে, সেই চাউলটোতে বনোৱা হয়। হৈ গৈছে, এতিয়া মই এটা দি দিম চাউলখিনি। চাউলখিনি মই এটা দি দিম। চাউলখিনি ইয়াত দি পেলাই এতিয়া ভালদৰে লৰাই ল'ব। পানীখিনি যে আছে সেই পানীখিনি শুকুৱাই দিব। বাসমতি চাউল দিলে এটা প্ৰব্লেম হৈ যায় কি চাউলটো যদি ভালকৈ আপুনি লৰোৱা নহয় মানে যেনে তেনে আপোনাৰ যদি লৰাই দিয়ে তেতিয়া চাউলখিনি আপোনাৰ ভাঙি যাব।
লাষ্টৰ মালফালে লৰাব লাগিব এনেদৰে ভাজি আপুনি পানীখিনি শুকুৱাই ল'ব চাওক পানীখিনি ভাজি শুকাই গৈছে এইখিনি ভাজা হৈ গৈছে মই এতিয়া দিম চেনি জোখমতে চেনি দিব ইয়াতে ভালদৰে লৰাই ল'ব তাৰপিছত দিব আপোনাৰ ড্ৰাই ফ্ৰুটছখিনি যিখিনি মই কাজুখিনি ভাজি লৈছিলোঁ ডাবখিনি আৰু খিচমিচখিনি এটা দি দিব এতিয়া দি ভালদৰে লৰাই দিব এনেদৰে ভালদৰে লৰাই দিব তাৰপিছত ইয়াতে দিম মই অকণমান কালাৰ আপুনি যিকোনো কালাৰ দিব পাৰে ৰেড অৰেঞ্জ গ্ৰীণ যিকোনো কালাৰ দিব পাৰে মোৰ ওচৰত অৰেঞ্জ কালাৰ আছে তো অৰেঞ্জ কালাৰ দি দিছোঁ এইটো আপুনি জোখমতে দিব কালাৰটো উঠা নাই আৰু অলপ দি দিব আপুনি এটা পিস্তাও দিব পাৰে এইটো মোৰ ওচৰত এতিয়া এভেইলেবল নাই চ' যিকেইটা আছিলে সেইকেইটা দিয়ে বনাইছোঁ চাওক কি ধুনীয়া হৈছে কালাৰটো দেখিবলৈ এইখিনি ইয়াত মই লৈছোঁ 2 পল বাচমতি চাউল আৰু বনোৱা হৈছে 10 বা 12 জনৰ ভিতৰত খাব পাৰিব আৰামছে তাৰপিছত দি মই ইয়াতে অলপমান কেশৰ সেয়া মই কেশৰ দি দিছোঁ ফ্লেভাৰ কাৰণে ভালদৰে লৰাই দিব ভালদৰে লৰাই এতিয়া অকণমান কেওৰা পানী দি দিব কেওৰা ৱাটাৰ এইটো জোখমতে বেছি নিদিব জাষ্ট অকণমান বছ এতিয়া ইয়াত আন্দাজমতে পানী দিব লাগিব এয়া মই আন্দাজমতে পানী দি দিছোঁ চাউল যিমান লৈছে সিমানে আপুনি পানী দিব যদি 2 পেট চাউল লৈছে 2 পট আৰু অকণমান পানী সৰহকৈ দিব এতিয়া মই ইয়াত ঢাকনখন লগাই এটা চিটি মাৰি বন্ধ কৰি দিম মোৰ জাৰ্দা ৰাইচখিনি ৰেডি হৈ গৈছে এতিয়া এইখিনি আৰু ঠাণ্ডা হ'ব দিম তাৰপিছত চাৰ্ভ কৰি দিম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল বাটনত ট্যাপ কৰি দিব তেতিয়া যিকোনো নতুন মই ভিডিঅ' আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যন আহিব এনে আপোনালোকে চাব পাৰিব মোৰ ডিছবোৰ ট্ৰাই কৰাৰ পাছত আপোনাক কেনেকুৱা লাগিলে জাষ্ট কমেণ্ট বক্সত জনাব থ্যাংক ইউ ফৰ ৱাচিং